গাহৰিৰ লগত লাই শাকৰ জুতি ল'লেনে? যদি লোৱা নাই সোনকালে লওক, নহ'লে গাহৰিৰ লগত লাই শাক খাম বুলি কওঁতে লাই শাকৰ ছিজনে শেষ হৈ যাব। আজি বজাৰত ইমান ধুনীয়া ধুনীয়া লাই শাক দেখিলোঁ, বোলো নিনিয়াকৈ কেনেকৈ থাকোঁ। লাই শাকৰ লগত গাহৰিৰ মাংসৰ জুতি মই নিজেও লওঁ আৰু ঘৰতো দিওঁ। এয়া মাংস অলপমান লৈ আহিছিলোঁ, এইখিনি ধুনীয়াকৈ গৰম পানীত ধুই লওঁ। আৰু এয়া যে লাই শাকৰ কথা কৈছিলোঁ, এয়া লাই শাক মাক ধুই দিবলৈ ক'লোঁ আৰু মায়েও ধুনীয়াকৈ ধুই দিলে। আৰু এতিয়া মাংস বনাই খোৱাহে কথা আৰু এইফালে মই মাংসখিনি ধুনীয়াকৈ ধুই কেৰাহীত দি দিলোঁ। তেল চেল দিয়া নাই কিন্তু দেই। আৰু এইফালে পিঁয়াজ দি দিছোঁ আৰু দুটা জলকীয়াও কাটি লৈছিলোঁ, জলকীয়া কেইটাও দি দিছোঁ। আৰু অলপ সময় এনেকৈ ভাজি মই ইয়াতে দি দিছোঁ হালধি আৰু নিমখ আৰু অকণমান লৰাই মই ঢাকি দিলোঁ। তাৰপাছত ইয়াতে দুপিচমান ডাঙৰকৈ আলু দি দিছোঁ আৰু বহুত বেছিও দিয়া নাই বাৰু। তাৰপাছত ঘৰত যিমান যি মছলা আছিলে এফালৰ পৰা গোটেইখিনি উলিয়াই এনেকৈ দি দিলোঁ আৰু লাহেকৈ হ'বলৈ হ'ব আৰু এয়া তেল ওলাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে? আৰু আলুখিনি প্ৰায় সিজিলেই, সেইকাৰণে মই ইয়াতে লাই শাকো দি দিছোঁ। আলু সিজিলে মানে মাংসও সিজিলে নহয়নে? আৰু এইফালে লাই শাকখিনি পূৰা কমি গ'ল আৰু দুবাৰমান এনেকৈ লৰাই ঢাকন লগাই দিয়াৰ পাছত প্ৰায় মোৰ মাংস হৈ গ'ল আৰু খাবলৈ ৰেডি হৈ গৈছে। আৰু বনাই হোৱাৰ পাছত ৰৈ থাকোঁ কেনেকৈ, নহয়নে বাৰু? আৰু এইফালে মই ভাত উলিয়াই ল'লোঁ, এইফালে মাংস আৰু লাই শাক আৰু সৌফালে অকণমান দিনৰে ভাজি, লগতে লৈছোঁ এটা জলকীয়া আৰু আমৰ আচাৰ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।